हाय हेलो कैसे आप लोग वेलकम टू दीपज्योति ब्लॉग আপোনালোকৰ কাছে বিৰাট ডাঙৰ দামী আৰু সৰু গাড়ী ইমান ডাঙৰ গাড়ী নহয় সো কিমান দাম গাড়ীখনৰ সো আপোনালোকক দেখাই আছোঁ গাড়ীখন সো দাম কিমান কি গাড়ী হয় আপোনালোকে কমেন্ট বক্সত জনাব সো যোনে যোনে জনাই কমেন্ট বক্সত দেখা ৰিপ্লাইটো মই দিম সো চাও বলক গাড়ীখন কি গাড়ী আৰু কিমান দামী গাড়ী সো বলক গুৱাহাটীত প্ৰাইভেট দুখন তিনিখন মানে আছে চাগে সো বলক গাড়ীখন দেখাব আহিলোঁ আপোনালোকক কিন্তু কি হ'ল গাড়ীখন গুচি গ'ল সো মোৰ তাত ফটো এক কপি আছে ফটো কপি চাওক সো গাড়ীখন গুচি গ'ল বেলেগ গাড়ী আছে এই পাৰ্কিংটোতে আছিল গাড়ীখন সো গাড়ীখন গুচি গ'ল কি কৰা এতিয়া সো ফটোখনে দেখা আছোঁ আপোনালোকে কমেণ্টত জনাব এইখনে সেইখন গাড়ী সো আপোনালোকক কেতিয়াবা যদি ভাড়াত লাগে পাৰ্চনেলি সো মোক কণ্টেক্ট কৰিব এই গাড়ীখন চাই লওক এইখনে গাড়ী সো কেতিয়াবা যদি আপোনালোকৰ ভাড়াত লাগে গাড়ী সো মোক কণ্টেক্ট কৰিব বাই বাই টাটা চাব গ'লোঁ কিন্তু গাড়ীখন গুচি গৈছে সো আপোনালোকে বেয়া নাপাব কিন্তু ফটোখনত চাই আপোনালোকে নামটো কমেণ্ট বক্সত জনাব সো বাই বাই আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কৰি দিব আৰু তাৰ মাজতে মই এটা কথা কওঁ মোৰ যিসকলে ভিউৱাৰ্ছ মোৰ ব্লগ চাই তেখেতসকলক এইটো কথা কৈছোঁ যে কেতিয়াবা ইন'ভা ভাড়া লাগিলে মোৰ লগত কণ্টেক্ট কৰিব চ' এইখন গাড়ী ইন'ভা দেখাই দিছোঁ অলপ সৰু সুৰাকৈ যদি ভাড়াত লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব এইখন গাড়ী চাওক এইখনে সেইখন গাড়ী চ' আপোনালোকক কেতিয়াবা যদি ভাড়াত লাগে পাৰ্চনেলি চ' মোক কণ্টেক্ট কৰিব এই গাড়ীখন চাই লওক এইখনে গাড়ী চ' কেতিয়াবা যদি আপোনালোকক ভাড়াত লাগে গাড়ী চ' মোক কণ্টেক্ট কৰিব বাই বাই টাটা